दिनै 78थि हादरारि एनसिसि सान एबा नेशनेल केडेट कर्प्स डे दुलाराय हादरनाङैनो दिनै एनसिसि सान फालिदों। बेबादिनो अरां जौसिन गेजेरारि फरायसालियाव सानसेनि हाबाफारिजों हादरारि एनसिसि सान फालियो। गिबि हाबाफारि बायदियै फुंबिलि समाव एनसिसिनि फिरफिलाजों लोगोसे हादरारि फिरफिलाखौ बिरहोनाय जायो। बेनि उनाव हादरनि अमर जवान एबा थैनो रोङि जवानफोरनि गोसोखांथियाव सिबिनाय बावो। बेनि अनगायैबो बयनिबो आंगो मुंदांखा देंखोगिरि जुबिन गार्गनि मुङैबो मान बावनानै फरायसा फरायसुलिफोरा मायाबिनि मेथाइ रोजाबो। थांनाय 1984 मायथाइनिफ्राय अरां जौसिन गेजेरारि फरायसालियाव एनसिसिनि केडेट जागायजेनदोंमोन बारग' गोरायुं प्रमद चन्द्र बरुवा बिथाङा। दिनै 78थि हादरारि एनसिसि साननि हाबाफारियाव बारग' फोरोंगिरि प्रमद चन्द्र बरुवाखौ जर'खायै मान बावनानै बरायनाय जायो। मख'नो गोनां बाथ्रादि हादरारि एनसिसि सान फालिनाय हाबाफारिजों लोगोसे अरां जौसिन गेजेरारि फरायसालिनि एनसिसि केडेटफोरा मोन 20निबो बांसिन आयदानि हारिमुआरि दिन्थिफुंनाय दिन्थियो। উপস্থিত হৈ ওৰাং হায়াৰ ছেকেণ্ডেৰীৰ এই এনচিচিটো 1984 চনত এষ্টাব্লিছ হৈছিলে। তাৰপিছত এই লাহে 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 আজি প্ৰায় 41 বছৰ বয়সত উপস্থিত হ'লেহি। বৰ ভাল লাগিল। আজি বিভিন্ন অনুষ্ঠানবিলাকে ইয়াতে জইন কৰিছে আহি আৰু আমাৰ কেডেটবিলাকে সুন্দৰভাৱে এনচিচিৰ যিবিলাক ফাংচন এক্টিভিটি সুন্দৰভাৱে পৰিৱেশন কৰিছে। অত্যন্তই ভাল লাগিল। 41 বছৰ আগতে হোৱা এই অনুষ্ঠানটো আজি এটা সুন্দৰ পৰিৱেশত পাই মই সঁচাকৈয়ে বহুত আনন্দিত। এই এনচিচি ওৰাং হায়াৰ ছেকেণ্ডেৰীলৈকে অনালৈকে হয়, আপোনাৰ যথেষ্ট অৰিহণাৰ কথা ৰাইজে স্বীকাৰ কৰে। হয়, প্ৰথমে আপুনি আনিছিল। হয়, সেইটো আজি 41টা বছৰৰ পিছত আহি আপুনি পুনৰ ইয়াত আহি উপস্থিত হৈছে। বহুত ভাল লাগিল। আচলতে মই 1973 চনত এই অঞ্চলত আহিছিলোঁ। বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ মানুহ ইয়াত উপস্থিত। সেইসকলৰ মাজত থাকি খুব ভাল লাগিছিল। তাতোকৈ ভাল লাগিছিল ওচৰতে চাহ বাগিচাখন আছে আৰু আমাৰ বড়ো ভাইসকল আছে, বিভিন্ন জনগোষ্ঠী আছে। আটাইবিলাকে ল'ৰা ছোৱালীবিলাকে খেলি খুব ভাল পায়। মই চিন্তা কৰিলোঁ কি ধৰণে এওঁলোকক এই শাৰীৰিকভাৱে সুস্থ কৰিব পাৰি আৰু শাৰীৰিক মানসিক আৰু আধ্যাত্মিক সকলো দিশত তেওঁলোকক আগবাঢ়ি নিব পাৰি। এই কথা চিন্তা কৰি মই প্ৰথম ইয়াতে স্কাউট কৰিলোঁ, প্ৰৱৰ্তন কৰিলোঁ। আৰু সেই স্কাউটটো গোটেই অসমত এনেকৈ জনজাত হ'ল। শেষত মাননীয় প্ৰয়াত লক্ষ্যধৰ চৌধুৰী শিক্ষামন্ত্ৰী আছিল, আহি আমাৰ হায়াৰ ছেকেণ্ডেৰীত উপস্থিত হৈ আমাৰ স্কাউটটো খুব ভাল পালে। পাই উঠি আমাৰ ল'ৰা ছোৱালীক এই মাদ্ৰাজলৈ পঠাই দিলে আমাৰ উচ্চ প্ৰশিক্ষণৰ কাৰণে। এইটো এটা আমাৰ প্ৰথম 78ত ল'ৰা ছোৱালীবিলাকৰ উন্নতিৰ কাৰণে মই ত্ৰিপুৰাত পঢ়িবলৈ গ'লোঁ স্পৰ্টছ কলেজত। স্পৰ্টছ কলেজতে মোৰ এটা চিন্তা হ'ল ল'ৰা ছোৱালীক খেলা ধূলাৰ মাজেদি আৰু কিবা দিব পাৰি নেকি। তাতে এবছৰ পঢ়িলোঁ। পঢ়ি তাতে মই বহুত মানুহ লগ পালোঁ গোটেই অল ইণ্ডিয়াৰ। সেই মানুহবিলাকৰ পৰা এটা কথা গম পালোঁ যে যদি ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা আমি এটা শিক্ষা দিব পাৰোঁ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী শিক্ষা দিব পাৰোঁ, তেনেহ'লে সিহঁতে একতা আৰু ডিচিপ্লিন এই বস্তুটো তেওঁলোকৰ মনত আৰম্ভণিৰ পৰা লাগিব। সেইটো মোৰ মনত বেমাৰ লাগিল। সেই বেমাৰটো লৈ মই ইয়াতে জইন কৰিলোঁ এবছৰৰ পিছত। তেতিয়া স্কুল হোৱা নাই। লক্ষ্যধৰ চৌধুৰী আহি উঠি যেতিয়া নেকি 78 আহিল, ভাল পালে আমাৰ স্কুলটোক। আমি দিলোঁ, অভিবাদন দিলোঁ তেখেতক। আমাৰ স্কাউট অভিবাদন দিয়া তেওঁ শান্তি পালে। তাৰ বিনিময়ত আমি 80ত আমি স্কুলখন হৈ গ'ল। হোৱাৰ পিছত মই 78ত তাৰপৰা 79ত গুচি আহিলোঁ ত্ৰিপুৰাৰ পৰা। আহি মই এনচিচি এটা কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰি এই দিশত মই লাগি গ'লোঁ। যাই সম্পূৰ্ণ 2 বছৰ কাল মই কষ্ট কৰিলোঁ। কৰি অৱশেষত যাই 48 এছাম নেভি কমাণ্ডিং অফিচাৰ হিমাত CM7 আছিল, চভান আছিলে। বহুত ৰিভাইজ কৰিলোঁ। কৰি এটা সময়ত 2 বছৰৰ অন্তত আমি এই ট্ৰুপটো পালোঁ। কাৰণ এটা ট্ৰুপ পাওঁতে বহুত কষ্ট আছে। কাৰণ এই বস্তুটো হ'ল চেণ্ট্ৰেল ডিফেন্স ফাণ্ড, তাৰ পৰা এইটো হ'ব লাগিব, এলটমেণ্ট হ'ব লাগিব। এটা চেংচুৰিঙৰ কথা আছে, টকা পইচাৰ কথা আছে। ট্ৰুপটো হ'লেই নহ'ব। এনেকৈ 100জনীয়া ট্ৰুপ এটা আমি আৰম্ভ কৰিলোঁ। আৰু পোনপ্ৰথমবাৰ গ্ৰুপ কৰ্ণেল SP শৰ্মা তেওঁ ইয়াতে ভিজিট কৰিছিলে আৰু কমাণ্ডিং অফিচাৰ UB সিন্দে আছিল। ইয়াতে আমাৰ ভিজিট কৰে। ল'ৰা ছোৱালীবিলাক খুব ভাল পালে। আমাক এটা চাইকেল এক্সপেডিশ্যন দিলে। এনেকৈ ভাল পাই সেই সময়ত হৰেণ বসুমতাৰ বোলে ল'ৰা এজন আছিলে, তাকে বুদ্ধগয়াত পঠাই দিলে NIC কেম্পৰ কাৰণে। এনেকৈ বহুতো ফেচিলিটি কৰিলোঁ, বহুত কেম্প কৰিলোঁ। মই গোৱাত কোৰ্চ কৰিলোঁ। তাৰপিছত মই INS বিশাখাপট্টনমত কৰিলোঁ। তাৰপিছত INS কৰিলোঁ ভেন্দুৰথি, কেৰেলাত। এনেকৈ বহুত যেনেকৈ ল'ৰা ছোৱালীখিনিক মই যিমানখিনি দিলোঁ
তাৰ বিনিময়ত মই বহুতো পালোঁ এই অনুষ্ঠানখনৰ পৰা।